সদায় থাকিব মিত্ৰতা সমন্বয়ৰ যোগেদি দেশ শক্তিশালী কৰা আমাৰ মূল লক্ষ্য গতিকে ইয়াত সমন্বয় হোৱাৰ বাবে শান্তি আহিছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি নিৰাপত্তা পাইছে সকলো উন্নয়নৰ মুখ দেখিছে গতিকে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰ আৰু অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ দুইখন চৰকাৰে সকলো জাতি ধৰ্ম ভাষা ভাষী লোকক আজি সামন্তৰালভাৱে অগ্ৰগতিৰ ক্ষেত্ৰত মৰ্যাদা প্ৰদান কৰিছে সা সুবিধা প্ৰদান কৰিছে সেইবাবে ভাৰত ইমান শক্তিশালী হৈছে নহলে ভাৰতবৰ্ষই ইমান কম সময়ৰ ভিতৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ নোৱাৰিলে হয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত অসম চৰকাৰৰ সহযোগত BTRত যেনেধৰণে শান্তি প্ৰতিষ্ঠা হ'ল শান্তি চুক্তি হ'ল গতিকে এই কথাবিলাকে BTRত বসবাস কৰা সকলো জনগোষ্ঠীকে আজি তেখেতসকলক শান্তি দিছে মনত আৰু সকলো সুৰক্ষিত কৰি তুলিছে গতিকে সেইখন BTR সকলোৱে বিচাৰিছিল আজি সেইখন BTR প্ৰতিষ্ঠা হৈছে কিন্তু আপোনাৰ বহুতো উন্নতি হোৱা নাই আমি দেখিছো যে চিডলিত সমষ্টিত যি ধৰণে এটা উন্নতিৰ ৰূপৰেখা হ'ব লাগিছিল নাই হোৱা সকলোবিলাক কাম চলি আছে আৰু সকলো অঞ্চলক আগুৱাই নিয়াৰ হৈছে আমাৰ BJP চৰকাৰ আমাৰ NDA চৰকাৰ আমাৰ মিত্ৰজোঁট চৰকাৰৰ লক্ষ্য सर असम में फर्स्ट समष्टि में इलेक्शन होने जा रहा है कितना रख पाएगा NDA कितना सीट रख पाएगा NDA की तरफ से सभी सीटों पर हमारा जीत সদায় থাকিব মিত্ৰতা সমন্বয়ৰ যোগেদি দেশ শক্তিশালী কৰা আমাৰ মূল লক্ষ্য গতিকে ইয়াত সমন্বয় হোৱাৰ বাবে শান্তি আহিছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি নিৰাপত্তা পাইছে সকলো উন্নয়নৰ মুখ দেখিছে গতিকে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰ আৰু অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ দুইখন চৰকাৰে সকলো জাতি ধৰ্ম ভাষা ভাষী লোকক আজি সামন্তৰালভাৱে অগ্ৰগতিৰ ক্ষেত্ৰত মৰ্যাদা প্ৰদান কৰিছে সা সুবিধা প্ৰদান কৰিছে সেইবাবে ভাৰত ইমান শক্তিশালী হৈছে নহলে ভাৰতবৰ্ষই ইমান কম সময়ৰ ভিতৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ নোৱাৰিলে হয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত অসম চৰকাৰৰ সহযোগত BTRত যেনেধৰণে শান্তি প্ৰতিষ্ঠা হ'ল শান্তি চুক্তি হ'ল গতিকে এই কথাবিলাকে BTRত বসবাস কৰা সকলো জনগোষ্ঠীকে আজি তেখেতসকলক শান্তি দিছে মনত আৰু সকলো সুৰক্ষিত কৰি তুলিছে গতিকে সেইখন BTR সকলোৱে বিচাৰিছিল আজি সেইখন BTR প্ৰতিষ্ঠা হৈছে কিন্তু আপোনাৰ বহুতো উন্নতি হোৱা নাই আমি দেখিছো যে চিডলিত সমষ্টিত যি ধৰণে এটা উন্নতিৰ ৰূপৰেখা হ'ব লাগিছিল নাই হোৱা সকলোবিলাক কাম চলি আছে আৰু সকলো অঞ্চলক আগুৱাই নিয়াৰ হৈছে আমাৰ BJP চৰকাৰ আমাৰ NDA চৰকাৰ আমাৰ মিত্ৰজোঁট চৰকাৰৰ লক্ষ্য सर असम में फर्स्ट समष्टि में इलेक्शन होने जा रहा है कितना रख पाएगा NDA कितना सीट रख पाएगा NDA की तरफ से सभी सीटों पर हमारा जीत সদায় থাকিব মিত্ৰতা সমন্বয়ৰ যোগেদি দেশ শক্তিশালী কৰা আমাৰ মূল লক্ষ্য গতিকে ইয়াত সমন্বয় হোৱাৰ বাবে শান্তি আহিছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি নিৰাপত্তা পাইছে সকলো উন্নয়নৰ মুখ দেখিছে গতিকে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰ আৰু অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ দুইখন চৰকাৰে সকলো জাতি ধৰ্ম ভাষা ভাষী লোকক আজি সামন্তৰালভাৱে অগ্ৰগতিৰ ক্ষেত্ৰত মৰ্যাদা প্ৰদান কৰিছে সা সুবিধা প্ৰদান কৰিছে সেইবাবে ভাৰত ইমান শক্তিশালী হৈছে নহলে ভাৰতবৰ্ষই ইমান কম সময়ৰ ভিতৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ নোৱাৰিলে হয় মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত অসম চৰকাৰৰ সহযোগত BTRত যেনেধৰণে শান্তি প্ৰতিষ্ঠা হ'ল শান্তি চুক্তি হ'ল গতিকে এই কথাবিলাকে BTRত বসবাস কৰা সকলো জনগোষ্ঠীকে আজি তেখেতসকলক শান্তি দিছে মনত আৰু সকলো সুৰক্ষিত কৰি তুলিছে গতিকে সেইখন BTR সকলোৱে বিচাৰিছিল আজি সেইখন BTR প্ৰতিষ্ঠা হৈছে কিন্তু আপোনাৰ বহুতো উন্নতি হোৱা নাই আমি দেখিছো যে চিডলিত সমষ্টিত যি ধৰণে এটা উন্নতিৰ ৰূপৰেখা হ'ব লাগিছিল নাই হোৱা সকলোবিলাক কাম চলি আছে আৰু সকলো অঞ্চলক আগুৱাই নিয়াৰ হৈছে আমাৰ BJP চৰকাৰ আমাৰ NDA চৰকাৰ আমাৰ মিত্ৰজোঁট চৰকাৰৰ লক্ষ্য सर असम में फर्स्ट समष्टि में इलेक्शन होने जा रहा है कितना रख पाएगा NDA कितना सीट रख पाएगा NDA की तरफ से सभी सीटों पर हमारा जीत সদায় থাকিব মিত্ৰতা সমন্বয়ৰ যোগেদি দেশ শক্তিশালী কৰা আমাৰ মূল লক্ষ্য গতিকে ইয়াত সমন্বয় হোৱাৰ বাবে শান্তি আহিছে আৰু সকলো জাতি জনগোষ্ঠীয়ে আজি নিৰাপত্তা পাইছে সকলো উন্নয়নৰ মুখ দেখিছে গতিকে ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন NDA চৰকাৰ আৰু অসমত ভাৰতীয় জনতা পাৰ্টি নেতৃত্বাধীন মিত্ৰজোঁট চৰকাৰ দুইখন চৰকাৰে সকলো জাতি ধৰ্ম ভাষা ভাষী লোকক আজি সামন্তৰালভাৱে
অগ্ৰগতিৰ ক্ষেত্ৰত মৰ্যাদা প্ৰদান কৰিছে, সা সুবিধা প্ৰদান কৰিছে। সেইবাবে ভাৰত ইমান শক্তিশালী হৈছে। নহ'লে ভাৰতবৰ্ষই ইমান কম সময়ৰ ভিতৰত পঞ্চম সৰ্ববৃহৎ অৰ্থনীতি হিচাপে স্বীকৃতি বুটলিবলৈ নোৱাৰিলে হয়। মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আৰু গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰচেষ্টাত অসম চৰকাৰৰ সহযোগত BTRত যেনেধৰণে শান্তি প্ৰতিষ্ঠা হ'ল, শান্তি চুক্তি হ'ল, গতিকে এই কথাবিলাকে BTRত বসবাস কৰা সকলো জনগোষ্ঠীকে আজি তেখেতসকলক শান্তি দিছে মনত আৰু সকলো সুৰক্ষিত কৰি তুলিছে। গতিকে সেইখন BTR সকলোৱে বিচাৰিছিল, আজি সেইখন BTR প্ৰতিষ্ঠা হৈছে। কিন্তু আপোনাৰ বহুতো উন্নতি হোৱা নাই। আমি দেখিছোঁ যে চিডলিত সমষ্টিত যি ধৰণে এটা উন্নতিৰ ৰূপৰেখা হ'ব লাগিছিল, নাই হোৱা। সকলোবিলাক কাম চলি আছে আৰু সকলো অঞ্চলক আগুৱাই নিয়াৰ হৈছে আমাৰ BJP চৰকাৰ, আমাৰ NDA চৰকাৰ, আমাৰ মিত্ৰজোঁট চৰকাৰৰ লক্ষ্য। सर असम में फर्स्ट समष्टि में इलेक्शन होने जा रहा है, कितना रख पाएगा एनडीए? एनडीए कितना सीट रख पाएगा एनडीए की तरफ से? सभी सीटों पर हमारा जीत होगा।